নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি মই ভিডিঅ'টোত দশম শ্ৰেণীৰ এ লেটাৰ টু গড নামৰ পাঠটিৰ দ্বিতীয় খণ্ডটি লৈ আহিছো গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কোৱাৰ দৰে আজিও কওঁ যে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পায় বা তাত কিবা ভুল ত্ৰুটি দেখা পায় তেনেহলে মোক কমেন্ট কৰি জনাব আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ But in the hearts of all who lived in that solitary house in the middle of the valley there was a single hope, help from God. Solitary মানে নিৰ্জন বা অকলশৰীয়া গতিকে সেই উপত্যকাটোত থকা নিৰ্জন ঘৰটোৰ পৰিয়ালকেইটাৰ মাজত কেৱল এটাই আশা আছিল সেইটো হৈছে ভগৱানৰ সহায় Don't be so upset even though this seems like a total loss remember no one dies of hunger ভগৱানে কয় যে দুখ নকৰিবা যদিও বহুত ক্ষতি হ'ল বা লোকসান হ'ল তথাপিও কেতিয়াও দুখ নকৰিবা ৰিমেম্বাৰ নো ওৱান ডাইজ অফ হাংগাৰ মনত ৰাখিবা যে ভোকত কোনেও নমৰে That's why they say no one dies of hunger সেইবাবে মানুহবিলাকেও কয় যে ভোকত কোনেও নমৰে All through the night Lensu thought only of his one hope the help of God গোটেই ৰাতিটো লেন্সুৱে কেৱল এটা আশাতেই আছিল যে ভগৱানে সহায় নিশ্চয় কৰিব whose eyes as he had been instructed see everything even what is deep in one's conscience মানে হৈছে বিবেক শক্তি বা ভাল বেয়া বিচাৰ কৰিব পৰা ক্ষমতা গতিকে লেন্সুৱে ভাবিছিল যে ভগৱানে তেওঁক নিশ্চয় সহায় কৰিব যাৰ চকুজুৰিয়ে সকলোবোৰে দেখা পায় কাৰ মনৰ ভিতৰত কি সোমাই থাকে বা কাৰ মনৰ ভিতৰত কি অন্তৰ্দ্বন্দ চলি থাকে সকলোবোৰ ভগৱানে দেখা পায় বা জানে লেন্সু was an ox of a man ox মানে হৈছে বলদ গৰু সো বলদ গৰুৱে যেনেকৈ পথাৰত হাল বায় সহায় কৰে ঠিক তেনেকৈ লেন্সু was an ox of a man অৰ্থাৎ লেন্সু ঠিক সিহঁতৰ দৰে বলদ গৰুৰ দৰে পথাৰত কাম কৰে মানে বহুত কষ্ট কৰে লেন্সুৱে working like an animal in the fields তেওঁ জন্তুৰ দৰে পথাৰত কাম কৰে অৰ্থাৎ জন্তুৱে যেনেকৈ কষ্ট কৰে ঠিক তেনেকৈ লেন্সুৱে দিনৰ দিনটো কষ্ট কৰে পথাৰখনৰ কাৰণে বহুত কষ্ট কৰে লেন্সুৱে তেখেত বহুত পৰিশ্ৰমী ব্যক্তি but still he knew how to write কিন্তু তথাপিও যদিও তেখেতে খেতি পথাৰত লাগি থাকে বা খেতি পথাৰৰ কাম জানে তথাপি তেখেতে লিখিবও জানে The following Sunday at daybreak, he began to write a letter which he himself would carry to town and place in the mail. পিছদিনাখন ৰাতিপুৱা দেওবাৰ ৰাতিপুৱা জিৰণিৰ সময়ত he began to write a letter. তেওঁ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিছিল which he himself would carry to town and place in the mail. যিখন তেওঁ চহৰলৈ গৈ মেইলত দি আহিব It was nothing less than a letter to God. আৰু এইখন বেলেগ একো নহয় কেৱল ভগৱানলৈ এখন চিঠিহে আছিল God, he wrote, if you don't help me, my family and I will go hungry this year. তেখেতে লিখিছিলে যে ভগৱান যদি আপুনি মোক সহায় নকৰে তেতিয়াহ'লে মই আৰু মোৰ পৰিয়ালটো এই বছৰটো ভোকে লঘোণে কটাব লাগিব I need 100 pesos in order to sow my field again and to live until the crop comes because the hailstorm. মই 100 pesos বিচাৰোঁ পেছোছ মানে আগতে কোৱা হৈছিলে লেটিন আমেৰিকাৰ মুদ্ৰাবিলাকক পেছোছ বুলি কোৱা হয় আমাৰ ইয়াতে মুদ্ৰা বুলি কয় আৰু তাতে পেছোছ বুলি কয় গতিকে লেন্সুৱে 100 পেছোছ বিচাৰিছিলে in order to sow my field again and to live until the crop comes because the hailstorm তেখেতে পথাৰত শস্য সিঁচিবৰ কাৰণে আৰু যেতিয়ালৈ পথাৰত শস্য উৎপন্ন নহয় তেতিয়ালৈকে জীয়াই থাকিবৰ কাৰণে অৰ্থাৎ পৰিয়ালটোক ভৰণ পোষণৰ কাৰণে তেওঁ 100 পেছোছ বিচাৰিছিলে He wrote to God on the envelope, put the letter inside it, still trouble went to town. তেখেতে খামটোৰ ওপৰত ভগৱানলৈ বুলি ঠিকনাটো লিখি চিঠিখন কামত ভৰাই দিছিল আৰু যদিও তেখেতে দিনটো ভাগৰত আছিল তথাপিও চিঠিখন লৈ পিছদিনাখন চহৰলৈ গুচি গৈছিল At the post office, he placed the stamp on the letter and dropped it into the mailbox. ডাকঘৰত গৈ তেখেতে চিঠিখনত ষ্টাম্প মাৰিছিলে আৰু সেইখন মেইলবক্সত দিছিলে One of the employees who was a postman and also helped at the post office went to his boss
laughing heartily and showed him the letter to God. অফিচৰ এজন কৰ্মচাৰী যিজন এজন পোষ্টমেন অৰ্থাৎ ডাকোৱাল আৰু লগতে ডাকঘৰৰ বেলেগ কামতো সহায় কৰি দিছিলে তেওঁ চিঠিখন চাই খুব সৰল হাঁহি মাৰিছিলে আৰু সেইখন তেখেতৰ অফিচৰ মেনেজাৰজনক দেখুৱাবলৈ লৈ গৈছিলে Never in his career as a postman had he known that address. তেখেতৰ কৰ্মজীৱনত তেখেতে এনেকুৱা ঠিকনাৰ চিঠি কেতিয়াও দেখা নাছিলে The postmaster, a fat, amiable, fat মানে হৈছে শকত amiable মানে হৈছে বন্ধুত্বসুলভ বা অমায়িক Fellow also broke out laughing. পোষ্টমাষ্টাৰজন এজন বহুত অমায়িক আৰু বন্ধুত্বসুলভ ব্যক্তি আছিলে যিয়ে চিঠিখনৰ ঠিকনাটো দেখি তেওঁৰ হাঁহি উঠিছিলে But almost immediately he turned serious. কিন্তু হঠাতে তেখেত গহীন হৈ গৈছিলে গম্ভীৰ হৈ গৈছিলে And tapping the letter on his desk, commented, What fate! I wish I had the fate of the man who wrote this letter. আৰু চিঠিখন ডেস্কখনত থৈ তেখেতে কৈছিলে যে কি বিশ্বাস যদি তেখেতৰ দৰে মোৰো বিশ্বাস থাকিলেহেঁতেন Starting up a correspondence with God, যিয়ে ভগৱানলৈ চিঠি লিখিবলৈ সাহস কৰিছিলে অৰ্থাৎ তেখেতে লেন্সৰ যিটো বিশ্বাস ভগৱানৰ প্ৰতি বিশ্বাস সেইটোৰ প্ৰতি তেখেত আকৰ্ষিত হৈ পৰিছিলে সেয়েহে তেখেতে কৈছিলে যে লেন্সৰ বিশ্বাসক তেখেতে সন্মান কৰে কিহৰ কাৰণে কাৰণ লেন্সৱে ভগৱানলৈ চিঠি লিখিবলৈ সাহস কৰিছে So in order not to shake the writer's faith in God, the postmaster came up with an idea and answered the letter. গতিকে লিখকৰ বিশ্বাসক সন্মান জনাই অৰ্থাৎ লিখকজনৰ অৰ্থাৎ লেন্সৰ বিশ্বাসটো যাতে অটুট থাকে সেইবাবে তেখেতে চিঠিখনৰ উত্তৰ দিবলৈ বিচাৰিছিলে কাৰণ লেন্সৱে যেহেতু চিঠিখনৰ উত্তৰ ভগৱানৰ পৰা কেতিয়াও নাপায় সেয়েহে পোষ্টমাষ্টাৰজনে নিজে উত্তৰ দিয়াৰ ঠিক কৰিছিলে কাৰণ জানো যে পোষ্টমাষ্টাৰজন এজন খুব অমায়িক মানুহ হয় এজন ভদ্ৰ ব্যক্তি বন্ধুসুলভ ব্যক্তি গতিকে তেখেতে এই কথাটো ভাবিছিলে It was evident then to answer it he needed something more than goodwill. Ink and paper. চিঠিখনত যেতিয়া তেখেতে চাইছিলে তেতিয়া গম পাইছিলে যে কেৱল সদিচ্ছা চিয়াহী আৰু কাগজতেই চিঠিখন সীমাবদ্ধ নহয় বা এইখিনি বস্তুৰে চিঠিখন লিখিলে নহ'ব আৰু এটা ডাঙৰ কথা চিঠিখনত সোমাই আছে অৰ্থাৎ এই কথাটো হ'ল যে লেন্সৱে কেৱল ভগৱানৰ পৰা উত্তৰ নহয় ভগৱানৰ পৰা এখটা পেচুছ বিচাৰিছিলে But he stuck to his resolution. কিন্তু তেখেত নিজৰ সিদ্ধান্তত দৃঢ় আছিল He asked for money from his employees. তেখেতে তেখেতৰ কৰ্মচাৰীসকলৰ পৰা পইচা বিচাৰিছিলে He himself gave part of his salary. তেখেতে নিজৰ দৰমহাৰ পৰাও অলপ দি দিছিলে And several friends of his were obliged to give something for an act of charity. আৰু তেখেতৰ আন বন্ধুবিলাকেও লেন্সক সহায় কৰাৰ বাবে অলপ পইচা দিছিলে It was impossible for him to gather together the 100 pesos. তেখেতৰ কাৰণে 100টা পেচুছ একেলগে সংগ্ৰহ কৰাটো ইমান সম্ভৱ নাছিলে So he was able to send the farmer only a little more than half. সেয়েহে তেওঁ লেন্সলৈ আধাতকৈ অলপ বেছি পইচা দিয়াটো ঠিক কৰিছিলে He put the money in an envelope addressed to Lensu and with it a letter containing only a single word as a signature God. তেখেতে চিঠিখনৰ ভিতৰত পইচাটো সোমাই দিছিলে চিঠিখনত বেলেগ একো লিখা নাছিলে কেৱল এটা সহি মাৰিছিলে God অৰ্থাৎ ভগৱান বুলি এটা সহি মাৰি দিছিলে ইয়াৰ পিছৰ খণ্ডত মই লেন্সৰ কাহিনীটোৰ অন্তিম খণ্ড আগবঢ়াম এই অন্তিম খণ্ডত লেন্সৰ লগত কি হ'ব লেন্সৱে পইচাটো পালে নে নাই সেইখিনি জানিব পাৰিম গতিকে মোৰ ভিডিঅ'বোৰ চাব আৰু পিছৰ ভিডিঅ'টো পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ